নমস্কাৰ, মই উপস্থিত বহুত দিনৰ পাছত আপোনালোকৰ মাজলৈ পুনৰবাৰ এটা ভিডিঅ' লৈ আহিছোঁ। আচলতে মই ভিডিঅ' বনাম বুলি বনোৱা নাছিলোঁ, কাৰণ মোৰ মোবাইলটো বেয়া হৈ আছে আৰু সেইকাৰণে মই বহুত দিন ভিডিঅ' দিয়াও নাই। কিন্তু কালি আছিলে আমাৰ কটন বিশ্ববিদ্যালয়ৰ বিদায় সভা অসমীয়া বিভাগৰ, আৰু তাৰে বহুতবোৰ স্মৃতি যেতিয়া হোৱাটছআপ গ্ৰুপবিলাকত আহিলে ভিডিঅ'বোৰ, মই ভাবিলোঁ এটা ভিডিঅ' কৰি ইউটিউবত দি থওঁ। বহুত দিনৰ পাছত যেতিয়া সেই ভিডিঅ'বোৰ আকৌ চাবলৈ পাম, সঁচাকৈ বহুত ভাল লাগিব, স্মৃতিবোৰ স্মৃতি হৈ ৰৈ যাব। সেইকাৰণে মই ভাবিলোঁ গোটেই ভিডিঅ'খিনি এটা একগোট কৰি থুলমূলকৈ এটা ভিডিঅ' মই ইউটিউবত দি থওঁ, আৰু আপোনালোকেও চাই ভাল পাব। আহকচোন চাওঁ আজি আমাৰ ভিডিঅ'টো কেনেকৈনো কটন বিশ্ববিদ্যালয় অসমীয়া বিভাগত বিদায় সভা উদযাপন কৰা হ'ল। ধন্যবাদ। আমি এবাৰ কটনিয়ান হলে জীৱনৰ অন্তিমটো উশাহলৈকে কটনিয়ান হৈ থাকিম। গতিকে
ঠিক আছে বাৰু দাদা বুলি আপোনাৰ ৰিকুৱেষ্ট একচেপ্ট কৰিছোঁ
साथ है सारी जिंदगी। ये दोस्ती हम नहीं तो